দবকাত বলপূৰ্বকভাৱে ভূমি দখলৰ চেষ্টা বুৰহান উদ্দিনৰ। দবকাৰ মিকিৰাহতীৰ বুৰহান উদ্দিনে চহী জালিয়াতি কৰি নিজৰ নামত ভূমি নামজাৰি কৰাৰ অভিযোগ। ছজনকৈ ভাতৃ ভগ্নীৰ চহী জালিয়াতি কৰাৰ অভিযোগ বুৰহানৰ বিৰুদ্ধে। চহী জালিয়াতি কৰি নিজৰ নামত ভূমি নামজাৰি কৰাৰ বাবে আদালতৰ কাষতে বাকী 6গৰাকী ভাতৃ ভগ্নী। আদালতত গোচৰ চলি থকা সময়তে বুৰহানে বলপূৰ্বকভাৱে ভূমি দখল কৰা দবকা থানাত এজাহাৰ দাখিল কৰে বুৰহানৰ ভাতৃ চিৰাজউদ্দিনে। বৰ্তমান আদালতত গোচৰ চলি থকা ভূমি বুৰহানৰ পৰা উদ্ধাৰ কৰি জব্দ কৰিবলৈ দবকা আৰক্ষীক অনুৰোধ জনায় চিৰাজউদ্দিনে। লগতে বুৰহানৰ জালিয়াতিৰ কথা বৰ্ণনা কৰে বাকী 6গৰাকী ভাতৃ ভগ্নীয়ে। কেছ দি আছো কেছ দেওয়ার পিছত মন্ডল অফিসত নোটিশটো আহিছে। মন্ডলে ইনকুৱাৰী কৰি কৈছে, যোৱাৰ পিছত মন্ডলত কৈছে যে এইটো কি হল। মানে মন্ডলে কৈছে যে মই এইটো দয়াপাটিক নোটিশ দি মই দয়াপাটিক ডাকিম। মন্ডলৰ কথা মানা নাই পিছত আইয়া ঘৰ দুৱাৰ বনাই দিছে। তাৰপিছত মই তাক কৈছো তাক শিকাইছো যে তুমি কিয় ঘৰ দুৱাৰ বনাই, মোক গালি পথাৰ দিছে। তাৰ হালা কণী জামাই তাৰ হালা লৈ আহি বাদে মই তাৰপিছত মই থানাত গৈছোঁ। থানাত যোৱাৰ পিছত মই থানালৈ আহিছোঁ। অহাৰ পিছত থানাই কৈ দিছে যে ইয়াত পেঞ্চন নিদিবে। থানাটো মানা নাই। গুণ্ডা পাৰ্টি গুণ্ডা এটা দলাল, এই দলাল এই বেলেগ জেগাত আৰু মাটি নিছে। মাক বইন বনাই মাটি আৰু 10 লোচা লৈ গৈছে, আৰু 22 লোচা লৈ গৈছে। মোক 7জন বাই বইন একো দিয়া নাই। তাৰপিছত থানাটো মই কোৰ্টতো কেছ দিছোঁ। কোনো একো মানা নাই। ডিচি পুলিচ অফিচাৰ কোনো মানা নাই। গড়টো বনাই দিছে। এতিয়া মই দবকা থানাত অনুৰোধ কৰিছোঁ, হাত জোৰ কৰি মোৰ এইটো জব্দ হ'ব লাগে, এই বেৰখিনি ভাঙিব লাগে। মই বেৰখিনি আজি 7টা বজাত দিছে। অফিচাৰে ইনকুৱাৰী কৰি কৈছে যে বেৰটো নিদিবে, মানা নাই, বেৰটো দি দিছে। তাৰপিছত মই অনুৰোধ কৰিছোঁ দবকা অফিচাৰৰ ওচৰত। মই অনুৰোধ কৰিছোঁ, মই ইমান দুখীয়া মানুহ, আমাৰ আৰু মাটিখিনি নাই। এই মাটিখিনি মোৰ পাট্টাৰ মাটি, এই বাই বন 6জনে মই পাম। এই পাট্টাৰ মাটি এইখিনি চবখিনি মাটি লৈ গৈছে। 1 নম্বৰ দলাল, মাফিয়া দলাল। দবকাৰ মাজে মানে মাফিয়া দলাল 1 নম্বৰ। আগতে ডিব্বই আছিল, আৰু এতিয়া আহি মানুহৰ দৰ্জা টানে, বেৰ টানে, এনেকুৱা কৰি তাৰপিছত গৈছে মাটিৰ দৰ্জা টানিবলৈ। এনেকুৱা মানে বহুত বদমাছ মানুহজনী। মিকিৰাটি সাগৰ দবকা মোৰ ঘৰ, আৰু বুৰহান উদ্দিন মোৰ ডাঙৰ ককাই হয়। আৰু এই ডাঙৰ ককাইয়ে মোৰ 42 লোচা মাটি আছিলে। এই মাটিখিনি আমাক নিদিয়াকৈ জালিয়াতি কৰি নিজৰ নামে বাটুৰা কৰি অকলে নামজাৰি কৰে। আৰু আমাৰ এই ভাই বইন সকলো আমাৰ লগতে আছে। গতিকে আমি দবকা থানাত আমি এজাহাৰ দিছিলোঁ। যোৱাৰ পিছত ৰাতিপুৱা গৈ পেলাই অফিচাৰ গৈছে। যোৱাৰ পিছত সিহঁতক বাধা প্ৰদান কৰিছে। কৰাৰ পিছতো সিহঁতে বুৰহান উদ্দিনে বাধা প্ৰদান মানা নাই। আকৌ সি ঘৰ বেৰ চব বনাই দিছে জোৰ জবস্তি। ৰাতিপুৱা সিহঁতে দিছে না তাই মাটি কেন নিচন গিয়া দবকা থানাত অনুরোধ করছি আমরা জব্দ করা হয়তো কোর্টে কেস পাঠাইছে। আজ তাই বের দিছ না বেরখান উঠাইতে লাগে অনগিয়া দবকা অফিসারের অনুরোধ করিয়া দবকা অফিসার দিছি না তাই একটা চাল করিয়া মাটি কেন নিচন গিয়া খারে আউরি মানুষ লইয়া সই সাই দিয়া এখন কোর্টও কেস চলে। এখন আমরা ওখান মাটি ওখান জব্দ করি তো আমরা জেলা পাই গলা বাদে যে পাইব আইনে দিব। দবকাৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, JBP ভাৰত।